উজনিৰে ৰেলখনি বুকুতে চলিছে নামনিৰে ধুমুহা মনতে পৰিছে তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কেজি আছামৰ নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনালোঁ। তো আজি মোৰ পাৰ্চেল অৰ্ডাৰ দিছিলোঁ, তো পাৰ্চেলটো আহি আছে, আপোনালোকক দেখাম, তো আনবক্সিং কৰি দেখাম। বৰ ডাঙৰ পাৰ্চেল নহয়, সৰু পাৰ্চেল এটা। তো আপোনালোকে ভিডিঅ'টো চাই যাব। তো আজি এনেই ভিডিঅ' এটা বনাই দিওঁ বুলি ভাবিলোঁ, তো আপোনালোকক পাৰ্চেলটো দেখাম কি মই অৰ্ডাৰ দিছোঁ। তো সেইটোত আপোনালোকে থাকক, আৰু যদি কোনোবা নতুন মোৰ চেনেললৈ আহিছে তো ছাবস্ক্ৰাইব কৰি নাপাহৰিব, এতিয়া সম্পূৰ্ণকৈ চাবলৈ নাপাহৰিব। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, এতিয়া পাৰ্চেল দিয়া মানুহজন আহি পালেহি, তো পাৰ্চেলটো আমি লৈ লওঁ। আৰু এই আমাৰ ভাইটিজন আহিছে দোকানলৈ, খাই এটা দি দিয়া। তো ইও পাৰ্চেল এটা ল'লে বাৰু। কি ল'লা তুমি পাৰ্চেল? মই হেৰি ছোৱালীজনী অৰ্ডাৰ দিছোঁ। তো আমাৰ এই আহি পালেহি আমাৰ পাৰ্চেল দিয়া মানুহজন, এইজন চাই লওক ফ্লিপকাৰ্টৰ। ঠিক আছে, পাৰ্চেলটো আমি লৈ লওঁ। ঠিক আছে। তো বন্ধুসকল, পাৰ্চেলটো আহি পালেহি, এইটো দেখিছে। তাৰপৰা আপোনালোকক আনবক্সিং কৰি দেখাই আছোঁ। এতিয়া চাবলৈ মনছেনে? ঠিক আছে ব'লক। তো বন্ধুসকল, এতিয়া দোকানখন বন্ধ কৰি লওঁ। বন্ধ কৰি পেলাই মই এফালৰ পৰা আহোঁগৈ বাদলিৰ পৰা, তাৰপিছতহে আনবক্সিং কৰিম। আপোনালোকে সেইখিনিও চাই লওক, মই যোৱাখিনি দেখাম, আপোনালোকক ক'ত গৈছোঁ কি নাই সেইখিনি দেখাম। তাৰপিছত আপোনালোকে আনবক্সিং কৰিম। তো ভিডিঅ'টোৰ লগত বনি থাকক, ষ্টে টিউন। তো ব'লক, এতিয়া দোকান বন্ধ কৰি লওঁ। বন্ধ কৰি মই বাদলিৰ পৰা আহি লওঁ, বাদলিৰ পৰা যাওঁ, বাদলিৰ পৰা আহি পেলাই মই দেখাই আছোঁ গোটেইখিনি। ঠিক আছে ব'লক। তো বন্ধুসকল, এতিয়া আমি বাদলিৰ পৰা আহি লওঁগৈ, বাকীখিনি আপোনাক দেখাই আছোঁ। ব'লক, তাতে যাম এতিয়া। মই যিটো ভাই চলাইছে গাড়ী, ব'লক গৈ থাকোঁ। তো আমি এতিয়া এই লগৰজনক, এই ইয়াৰ লগৰজনক এতিয়া হাঁহটো দি লয়, হাঁহ লৈ আহিছিলে মই, তো হাঁহটো দি লয়, হাঁহ এখন লৈ আহিছে। তো তাৰপিছত আমি আকৌ গৈ আছোঁ বাদলিৰ পৰা। কিন্তু হাঁহ তো বন্ধুসকল, এতিয়া আকৌ আমি বাদলি পাৰলৈ বুলি ৰাওনা হ'লোঁ। তো ভিডিঅ'টোৰ লগত চাই থাকক, ভিডিঅ'টোৰ লগত বনি থাকক। তো ব'লক এতিয়া বাদলি পাৰ গৈ থাকোঁ। তো বন্ধুসকল, চিনেমেটিক শ্বটটো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু তেতিয়াহ'লে ব'লক বাকী ভিডিঅ'খিনি দেখা যাওঁ আপোনালোকক। তো কেনেকুৱা? 2000 তো গাইছ, এতিয়া তেলটো পাই হ'ল।
মাছৰ কেজি কেনেকৈ আৰু প্ৰশ্ন হা 200 টকা গৰম তো বন্ধুসকল এতিয়া মাছটো ল'লোঁ আৰু এতিয়া ঘৰলৈ গৈ থাকোঁ কাম হৈ গ'ল চব যি কাম আছিলে কৰি ল'লোঁ আৰু এতিয়া গৈ থাকোঁ আৰু তো আমাৰ ইয়াত মাছৰ কেজি 200 টকা আপোনালোকৰ তাত কেইটকা আপোনালোকে কমেণ্ট কৰি জনাওকচোন বাৰু কচ মাছৰ ঠিক আছে ব'লক গৈ থাকোঁ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ ঘৰলৈ গৈ ল'ম তো বাকী আপোনালোকক যি দেখাবলৈ আছিলে আনবক্সিং এইখিনি দেখাই ল'ম ধুনীয়াকৈ তো আজি যাওঁ ভিডিঅ'টো তেতিয়াহ'লে ঘৰত গৈ ভিডিঅ'টো সামৰিম আৰু মই আপোনালোকক ভিডিঅ'টো দেখাই দিওঁ বুলি আজিকালি আজি কি কৰি আছোঁ দিনটো কি কৰি আছোঁ কি কৰিলোঁ মেলিলোঁ গোটেইখিনি দেখাবলৈ চেষ্টা কৰিলোঁ যিমানখিনি পাৰিলোঁ আৰু বাকীখিনি আপোনালোকক দেখাম তো ব'লক তেতিয়াহ'লে গৈ থাকোঁ ঘৰলৈ ব'লক Bye bye.